वेलकम चैनल सन्दीप पुनः এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনালো। আজি ভিডিওটো মানে অলপমান বেলেগ, মানে আজি বিশ্বকৰ্মা পূজা বহুত দিন ভিডিও বনোৱা নাই। বিশ্বকৰ্মা পূজা বুলি আজি ভিডিওটো ষ্টাৰ্ট কৰিলো। আৰু বিশ্বকৰ্মা পূজা ভিডিও নহয়, আজি পাঁচেতি মহোৎসৱ দেখাবলৈ যাইছো খতৰাসত্ৰত। আপোনালোককো দেখাম। আৰু বতৰৰ মহিমা চাকচোন গাইছ, একদম এই আগবেলা বেলাটো উঠাই একে ৰ'দ 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 ইটা ঠেট ঠেট চাল্লা ইটা আকৌ গোটাই বৰষুণ। এই মাত্ৰ বৰষুণ এসছি মাত্ৰ, মানে পাঁচেতি পানীয়া কৈ দিলা বেটি বেছি মানে চাল্লা কি কবি আৰু পাঁচেতি নাই আৰু এই বতৰ। আৰু অকলে অকলে ক'ত অকলে অকলে আপোনালোক দেখোন আছেই, আহি আছোঁ আৰু একেলগে মই লগ নিব দেই গাইছ। অলপ ভিতৰৰ পৰা দেখাই আছোঁ আপোনালোক, ভিতৰৰ পৰিৱেশ চাই থাকিব। বাই বাই কিহে ৰৈ জয় শ্ৰীৰাম। ভিতৰৰ পৰিৱেশ আৰু গাড়ী সেৱা কাঢ়ি ল'লোঁ। এতিয়া যাওঁ বাহিৰৰ পিনে ফুৰো। আৰু গাড়ী যেতিয়া খতৰাসত্ৰৰ বেক চাইডৰ ৰাস্তা যদি আহি আছোঁ আমি চাব, পূৰা খতৰাসত্ৰৰ বেক চাইডৰ ৰাস্তা এইটো। মানে চাইডৰ ৰাস্তাতে ইমান ভিৰ মানুহ। আৰু এই মেইন ৰাস্তাৰ ভিৰ চাবনে, আৰু এতিয়া বাণিজ্য মেলা আপোনালোকক দেখাই আছোঁ। আহিলা এই দিনগিলাকে বেষ্ট দিন আছিল। আৰু গাইজ বহুত ডাঙৰ একেবাৰে কৈছোঁ আৰু ইমান ভিডিঅ' কৰিব নোৱাৰিম। আৰু শুই থাকিলে নবনায় পুৰা, মানে মোৰ পেটটো পূজা কৰি লওঁ। আমি এতিয়া হোটেলত আহি লৈছোঁ বঢ়িয়াকৈ, মানে পেট পূজা কৰিব বনা যায়। ভিডিঅ'টো ফাইনেলি গাইজ হস্পিটেল লগ পালোঁ। আৰু কালি আহি ভিডিঅ' বনাব নহ'ল, ভিডিঅ' মানে আধাতে আৰু নবনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ চেক কৰি দিব। তেতিয়া বাই বাই, জয় অসম।